মাত বাটক অহা সোমবাৰ অৰ্থাৎ 29 মাৰ্চৰ পৰা BTC অধিৱেশন হ'বলৈ গৈ আছে। সেই BTR অধিৱেশনত যাহাতে আমাৰ এটেট পাছ কৰা কেণ্ডিডেটক ৰিক্ৰুটমেণ্ট ব্যৱস্থাৰ কাৰণে আমাৰ MCLA ছাৰসকলে বাদ মাতে। সেইকাৰণে আমাৰ এটেট পাছ কৰা কেণ্ডিডেটৰ তৰফৰ পৰা বিনম্ৰভাৱে আমাৰ অনুৰোধ থাকিল। লগতে আমাৰ যিখিনি জাতীয় সংগঠন আছে, সেই আপচুই হওক, বড়ো সাহিত্য সভাই হওক, আছুই হওক, অসম সাহিত্য সভাই হওক, সকলোৱে আমাৰ কাৰণে এবাৰ হ'লেও বাদ মাতে, আমাক সঁহাৰি জনায়। তেখেতসকলে আমাৰ হয় চৰকাৰক অনুৰোধ জনায় অতি শীঘ্ৰে BTRৰ যিমানখিনি LPR UPত ভেকেণ্ট পষ্ট হৈ আছে সেইসমূহ শীঘ্ৰে নিযুক্তি প্ৰদান কৰক, সেইখিনি শীঘ্ৰে পূৰণ কৰক। আমাক এটেট পাছ কৰা কিন্তু এবাৰ হ'লেও আমাৰ কাৰণে এডভাৰটাইজমেণ্ট ব্যৱস্থা কৰক, আমাক ৰিক্ৰুটমেণ্ট দিয়ক, আমাক ন্যায় দিয়ক। অন্যথা আজি আমি ইয়াত ধৰ্ণা দিছোঁ, কিন্তু ইয়াৰ পিছত আমাৰ ধৰ্ণা নহয়, ইয়াৰ পিছত আমি ইয়াতকৈ ভয়ংকৰ আমি কাৰ্যসূচী ল'ম, যিটো দেখিলে আপোনালোকৰ নম থিয় হৈ যাব, আপোনালোকৰ বাধ্য হ'ব। সেইকাৰণে আমি প্ৰথমে আপোনালোকক এতিয়াই অনুৰোধ জনাইছোঁ, আমাৰ অনুৰোধ আপোনালোকে স্বীকাৰ কৰক, আমাক অতি শীঘ্ৰে নিযুক্তিৰ কাৰণে ব্যৱস্থা কৰক। সেয়ে আমাৰ এটেট পাছ কৰা বাতিৰ পৰা আমি মোৰ পৰা অনুৰোধ থাকিল। আমাৰ অল BTR LP আৰু UPৰ টেট কোৱালিফাইড এছ'চিয়েশ্যন তৰফৰ পৰা আমি এই বৰপেটা নগৰত ৰাজধানী ওচৰত আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। তো আমি এই ধৰ্ণা কাৰ্যসূচী লোৱাত আমাৰ প্ৰথম উদ্দেশ্য হৈছে, আমি যিহেতু BTRত বহু বছৰ ধৰি আমাৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ হৈ আছে, ভেকেঞ্চি পোষ্টবিলাক মুকলি কৰি দিয়া নাই, সেইকাৰণে আমি ইয়াত ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আৰু ইয়াৰ আগতে আমি বহুতো আমাৰ কি কয় মেমৰেণ্ডাম আমি বহুতো চৰকাৰীভাৱে বা আমি উপায়ুক্ত মহোদয়ৰ জৰিয়তে হওক আমি BTR চৰকাৰলৈ প্ৰেৰণ কৰিছিলোঁ, কিন্তু আমি কোনো ধৰণৰ আমি নিযুক্তি সম্পৰ্কে আমি কোনো ধৰণৰ মানে পজিটিভ ৰিজাল্ট আমি পোৱা নাই। সেইকাৰণে আমি আজি ইয়াত ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আৰু যিহেতু আমাৰ BTRৰ বাহিৰত অন্যান্য সাহিত্য পৰিষদবিলাক যিদৰে কাৰ্বি আংলঙত সিহঁততো সেইটো 6 শিডিউল এৰিয়া হয় সাহিত্য পৰিষদ, তাতোতো সিহঁতৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। ঠিক এই কিয় বা আমাৰ BTRত পোষ্টবিলাক মুকলি কৰি দিয়া নাই আমাৰ BTR চৰকাৰে, সেইটো আমাৰ এই ধৰ্ণা কাৰ্যৰ জৰিয়তে আমি BTR চৰকাৰক এই BTRত খালী হৈ থকা শিক্ষক পদবিলাক মুকলি কৰি দিয়াৰ কাৰণে আমি এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আহ্বান জনাইছোঁ। আমি আমাৰ এই কোকৰাঝাৰ বৰপেটা নগৰৰ গেটৰ সন্মুখত আমি 2 ঘণ্টীয়া যেতিয়া ধৰ্মঘট অৱস্থান লৈছোঁ। ইয়াৰ আমাৰ মূল উদ্দেশ্য এটাই, কাৰণ আমি 2019 আৰু 2021 আমাৰ অসমৰ যি টেট মানে প্ৰাৰ্থী আছে, তাৰ ভিতৰত আমাৰ BTR অঞ্চলত যিমান আমি প্ৰাৰ্থী আছোঁ, সেই প্ৰাৰ্থীবিলাকে আমি এইটো আহ্বান আমি এইটোৱে কাৰ্যসূচী লৈছোঁ যে BTC অঞ্চলত যিহেতু 5খন জিলাত আমি গম পাইছোঁ এতিয়ালৈকে বহুতো পোষ্ট ভেকেণ্ট হৈ আছে LPR UP। সেইকাৰণে ইমান পোষ্ট ভেকেণ্ট থকা স্বত্বেও BTC শিক্ষা বিভাগে কিয় এতিয়ালৈকে এডভাৰটাইজমেণ্টখিনি বা নিযুক্তি প্ৰক্ৰিয়া নিযুক্তি দিবৰ কাৰণে কিয় ব্যৱস্থা লোৱা নাই, যাৰ কাৰণে আমি এছ'চিয়েশ্যনৰ জৰিয়তে আমি এইখিনি আমি ক'ব বিচাৰিছোঁ বা এইখিনি আমি আন্দোলন কৰিব বিচাৰিছোঁ যে BTC অঞ্চলত LPR UPৰ যিমান পোষ্ট ভেকেণ্ট আছে, সেই ভেকেণ্ট থকা পোষ্টবিলাক যাতে অতি শীঘ্ৰেই এডভাৰটাইজমেণ্ট দি পিনি নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰে। আৰু এই সম্পন্ন যিমান দিনলৈকে BTC প্ৰশাসনে বা শিক্ষা বিভাগে নল'ব, ইমান দিনেই আমি আমাৰ টেট কোৱালিফাইড এছ'চিয়েশ্যনৰ জৰিয়তে আমি এনেকৈ আন্দোলন কৰিয়েই থাকিম। আৰু যিমান দিনলৈকে চৰকাৰে বা BTC শিক্ষা বিভাগে আমাৰ দাবীখিনি মানি নল'ব, আজিৰ যেনেকৈ আমি আন্দোলনখিনি গঢ়ি তুলিছোঁ, ইয়াত তাৰে তীব্ৰভাৱে আমি গঢ়ি তুলিম, আন্দোলনখিনি গঢ়ি তুলিম। তথাপি চৰকাৰে যদি বাধ্য নহয়, লাগিলে আমি কি কৈছে হাংগাৰ ষ্ট্ৰাইক বা আমৰণ অনশনত আমি বহিবলৈ বাধ্য হ'ম। যিকোনো প্ৰকাৰে BTC অঞ্চলত আমাৰ 5খন জিলাত LPR UPৰ সকলোবিলাক পদ 30:1 হিচাপে পদবিলাক পূৰণ কৰিব লাগিব। আমি ইতিমধ্যে গম পাইছোঁ অসমৰ প্ৰতিটো কাউন্সিলতেই LPR UPৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত কৰিবলৈ গৈ আছে, কিন্তু আমি দেখিবলৈ পাইছোঁ BTC অঞ্চলত বা BTR অঞ্চলত BTC প্ৰশাসনেই হওক বা শিক্ষা বিভাগেই হওক তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে অলৰেডি বিগত তোমাৰ হাইস্কুলৰ যিটো টেট নিযুক্তি হৈ গ'ল, অসমৰ লগতে BTC অঞ্চলতে এইখিনি নিযুক্তি দিছে, কিন্তু যদি হাইস্কুলৰ টেটখিনিক যদি নিযুক্তি দিব পাৰিছে, তেনেহ'লে আমাৰ LPR UPত কিয় নিযুক্তি দিব পৰা নাই? চৰকাৰী কেনেকুৱা শিক্ষা বিভাগে যদি LPR UPক নোহোৱাকৈ যদি হাইস্কুলৰ বা হায়াৰ ছেকেণ্ডেৰী উন্নত কৰিব বিচাৰে, এইটো কেতিয়াও নহয়। আমি সবে জানো যে শিক্ষাৰ এটা মূল প্ৰাথমিক কেন্দ্ৰবিন্দু হৈছে LPR UP। যদি LPR UPক যদি প্ৰাধান্য নিদি বা শিক্ষাৰ যিটো আমাৰ শিক্ষকৰ পদবিলাক পূৰণ নকৰাকৈ কেনেকৈ হাইস্কুলৰ বা উচ্চ শিক্ষাৰ কাৰণে ছাত্ৰবিলাকক গঢ়ি তুলিব পাৰিব? যাৰ